ঐ চাহ তই কোন মই নাজানো কিন্তু এটা কথা মনত ৰাখিবি সি মোৰ ভাই হয় আজিৰ পিছত যদি তাক মাৰিবলৈ চেষ্টা কৰ তইও এই পৃথিৱীত জীয়াই নাথাকিবি নাই ইয়াতে ইমান দেৰিটো ৰখি আছো মই বল বল লেট হৈছে টেনশন কিয় কৰিছা কি লাগে তোমাক চকলেট ল'বা লোৱা চকলেট লোৱা ক'ত এতিয়া যোৱাগে খেলা ডিম্পল আজি ক'ত গ'ল ইমান দেৰি হ'ল যে তাৰ হেল্ল' ডিম্পল তোৰ ক'ত আছো তোক আধা ঘণ্টামান হ'ল ৱেইট কৰা সোনকালে আহ ঐ শুন আজি চানডে দিনা অফিচ খোলা ৰাখিছ যে প্লিজ বেয়া নাপাবা মই মানে ফোনত কথা পাতি থকা কাৰণে তোমাক দেখাই নাপালো sorry please It's okay. আইৰে ক'ত পানী ভৰাব গৈছিলি মোৰ ডাউট এইটো গা ধুব গৈছিলি আৰু এখন কি ক'ত পালি এইবোৰকে কৈ থাকিবি নে লেট হৈছে অলৰেডি বল চাও এবাৰ দে আৰে তেলেই নাই দেখোন মই টানো তই ঠেল এতিয়ালৈকে কিন্তু আমি বহুত পেমেন্ট বাকি আছে বাবলৈ
मिल जाएगा टेंशन क्यों ले रहे हैं और होटल एंजेलर मालिक है एटियो किंतु আমাক बिल दिया ना वो एंजेल का मालिक कहाँ मिलेगा चिंता मत कर रहा अभी ये 12 बजे पहुंचने वाला है फ्लाईओवर के ऊपर से आता है ठीक है ऊपर से हाँ ऊपर से आता है अभी हम फ्लाईओवर में जाएगा उसके बाद बोलेगा उनको वो देगा वरना डायरेक्ट ना एटियो बाद में मारेगा बाद में माथा लगाना पड़ेगा अभी मारना बोलेगा ना अभी मार दूंगा बॉस अभी नहीं तो चलो आ जाएगा खत्म कर देगा मैं हूं ना उसका पता कहाँ पे है वो हमारे अलावा कौन जानेगा चलो चलो चोट लगा तो नहीं है আরে হারাম খোর হাত ভরিত নহয় হাতত হাতত আরে তুই মোকে উঠাব নোৱাৰ এঞ্জেল হস্পিটালৰ टेंशन क्यों ले रहा है सारा तो वही लगाया ना মুকে তোৰ হে নিশা नहीं हुआ बॉस মজিদ ভাই স্টপ মোতকে তোমাৰ নিশা বেছি লাগিছে नहीं গতিকে তুমি এঞ্জেলৰ মালিকক মাৰিব নোৱাৰা আজি क्यों नहीं पारेगा তোমাৰ নিশা লাগিছে नहीं আমাৰ লগত বস। আমাৰ লগত বাকী কেইজনো নাই बॉस तुम टेंशन मत लो कैसे तब पता हो নালাগে আমি কালি মাৰিম তাক नहीं अब भी मारेगा नहीं बॉस अब भी मारेगा अब बोला है ना বুজি ভাই কনষ্ট্ৰাকশ্যনৰ কামটো আজি কি আমাক ষ্টাফ দি আছে এইটো কিন্তু মই সহ্য কৰিব পৰা নাই গতিকে কনষ্ট্ৰাকশ্যনৰ কামটো মই পাব লাগিব কিন্তু बॉस टेंशन मत लो मस्जिद होते हुए कंस्ट्रक्शन का मालिक आप ही होगा ভেৰি গুড মজিদ ভাই এঞ্জেলৰ মালিকটো কৌজন নেকি हाँ वही है सही पहचाना बॉस ইমান জলদি কিয় ফাৰ্ষ্টত তাই নামটো সোধা তাই ক'ত থাকে সোধা তাৰপিছত ষ্টাৰ্ট কৰি দিবা হাই আপুনি কওকচোন মানে তোমাৰ স্কাৰ্ফখন দিব আহিছিলোঁ বাইদেউ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ চানমাৰীত আৰে তোমাৰ স্কাৰ্ফখন ক'ত গ'ল মই মানে স্কাৰ্ফখন পাহৰি আহিলোঁ মই ঘৰতে এৰি থৈ আহিলোঁ চৰি হ'ব একো নাই তুমি ৰাখি থোৱা শুনা না তুমি ইভিনিং দীঘলী পুখুৰীত মোক লগ কৰিবা ঠিক আছে ইটছ অ'কে হেল্ল' হাই এইপিনে আহা আহি আছো ৰ'বা তুমি যাব ওলাইছিলা নেকি নাই নাযাওঁ তোমাক ৱেইট কৰি আছোঁ তোমাৰ নামটো কি ৰদালি
জীৱনতো যদি কোনোবাই ৰদালিৰ পোহৰেৰে ফৰকাল নমাই আনিলেহেঁতেন। কি ক'লা তুমি? নহয় মানে কথা এটা ভাবিছোঁ, মোৰ জীৱনতো বহুতো আশা বহুতো সপোন এন্ধাৰত উপঙি আছে। যদি তুমি বিচৰা মোৰ জীৱনতো ৰদালিৰ পোহৰেৰে ফৰকাল কৰি তুলিব পাৰা। ৰদালিয়ে এই পৃথিৱীখনৰহে এন্ধাৰ আঁতৰাই, মানুহৰ মনৰ নহয় নহয়। যদি তুমি বিচৰা তোমাৰ মনৰ এন্ধাৰ ফালি আনিম এজাক আশাৰ ৰেঙনি মই। তোমাৰ স্কাৰ্টখন যাওঁ ব'লা, দেৰি হৈছে। রোদালি তুমি পুয়ারে খিৰিকী ফাকেৰে সুমাহি ফাগুনি প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে জীৱনে হেঁপাহতে বাঢ়িছে জীৱনে হেঁপাহতে মৰমৰ দলিচাখন সাৱতি লৈ ৰ'দালি তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি ফাগুনি প্ৰাণত আউলি বাউলি। মজিদ ভাই, हाँ बोलो। সেইদিনা যে মই কৈছিলো কামটোৰ কথা কি হ'ল তুমি তো মোক কোৱা নাই একো। टेंशन मत लो, टेंशन मत लो। बबुल को बोल दिया है नया प्रोजेक्ट का टेंडर दो इंजीनियर से बात करने के लिए। हो जाएगा। কিন্তু সেইবোৰ নেজানো কামটো মই পাব লাগিব। वो काम जरूर मिलेगा। तो इंजीनियर दो अडिटे का भाई। মজিদ ভাই, এটা কথা কিন্তু সকলো মানুহকে বিশ্বাস নকৰিবা। কিয় কোৱাচোন? চেনি আৰু নিমখ দেখিবলৈ একে বগা হয়নে নহয় কোৱা, কিন্তু দুয়োটাৰে সোৱাদ বেলেগ বেলেগ। গম পাইছনে নাই? সেইকাৰণে সকলো মানুহকে বিশ্বাস নকৰিবা। चुप! क्यों हंस रहा है? जरूर हो जाएगा, जरूर हो जाएगा। कोई छिल नहीं सकेगा हम लोग किसे। বস বস এই কামটো ডিম্পলে অংকুৰক দি দিলে। ডিম্পল? হয়। হু ইজ ডিম্পল? এজন নতুন ইঞ্জিনিয়াৰ বস। বস এই নতুন ইঞ্জিনিয়াৰজন বহুত চালাকি আছে কিন্তু मेरा सामने उसका चालाकी काम नहीं चलेगा। बॉस आज उसको तक्का नहीं पड़ेगा। ओए चल। বস এই হারাম খোলো, এই রুক রুক, হারাম খোলো। বুদ্ধিৰ দ্বাৰা কাম কৰিব লাগিব, বুজিছা? এক কাম করো, वो इंजीनियर
क्या नाम डिम्पल हाँ उसके साथ मीटिंग फिक्स कर पहले समझा ठीक है बॉस इंजीनियर से आज ही मीटिंग फिक्स करना तो डिम्पल और फोन करी मीटिंग फिक्स करो हाँ ठीक है सर बाय प्रीति भरा सपनरे गाथा শুনা শুনে বারাহি তুমি মই তিহায়ু মলিম শুনালি পৃথিবীত আবেগৰে পছোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহ জাগিছে বুকুতে হাই তই ক'ত আছ অঁ ডিম্পল ক তই ইমিডিয়েটলি জালুকবাৰী ভিতৰলৈ আহি যোৱাচোন কাম এটা আছিলে ঠিক আছে মই চৰি মই কি হ'ল ইমান দূৰে দূৰিকৈ মাতিলি যে মানে যিটো কাম আমি অংকুৰক দিছিলোঁ এই কামটো ছুপাৰ ডনে নিজে লৈ লৈছোঁ হয় নেকি ঠিক আছে চুপাৰডনৰ কথা পাতিলোঁ নালাগে মই নিজৰ কথা পাতিলোঁ যাবি কিন্তু মানুহখিনি কিন্তু ইমান ভাল নহয় নাই নাই মই পাৰিম হয় নেকি ব'ল আপোনালোকে এইটো বহুত বেয়া কাম কৰিলে সামনে সামান্য ইঞ্জিনিয়ার এজন হয়ে পেলাই ই মোক এবিসিডি কবইছে অ বস ই আমাক চিনি নাপায় মই শিকাব অহা নাই মানা কৰিব আহিছোঁ আৰু আদিত্যই এইটো কাম কৰিব মানা কৰিছে কোনো এটা কাম যদি এই জনসাধাৰণ সুপাৰ দলৰ ভাল লাগি যায় তেতিয়াহ'লে কোনোবাই যদি বাধাও দিয়ে তেতিয়া আৰু ডেফিনেটলি হে কৰে যি ক'ব লগা আছিলে ক'লো বাকী আপোনালোকে যি কৰে কৰি দিব साला हरामी आदित्य का आजकल ज़्यादा भाव बढ़ गया है, उसको तपाना पड़ेगा वरना सीधा होगा नहीं সি বাঘক পিঞ্জৰাত বন্দী কৰি ৰাখিব বিচাৰিছে সি अपन कौन है समझ नहीं रहा है वो अपन कौन है नहीं समझ रहा है সি নাজানে যে বাঘ যদি এবাৰ এৰা পৰে তাৰে যে সকলো ৰাজত্ব সি নাজানে মজিদ বাবুল বলা আমি এই নতুন প্ৰজেক্টৰ কাম চাবলৈ যাওঁ হয় 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 নাম্বাৰ 1 য়েছ বছ তুমি ভাইটিক ঘৰত লৈ যোৱা অ'কে বছ অ'কে অ'কে বলক বস ভাইটি দিলানে তুমি যাত্ৰা সময়ত মাত লগাই चुप তোমাক চলা যাওঁ। সকলোৱে দি মই কোৱা তোমাক সকলোৱে দি জীৱনটোত মই দেউলীয়া হৈ গৈছো আই নাম্বাৰ 1 লগত লৈ লোৱা ভাইটিকো ঠিক আছে ঠিক আছে পানীত লৈ গৈ ঠিক আছে। যিমান চকলেট খাই সিমানে দি দিবা ঠিক আছে বছ ঠিক আছে আদিত্য তুমি নিজৰ অলপ কেয়াৰ লোৱা তুমি সেইটো নাজানা ডিম্পল অকল মোৰ বন্ধুৱে নাছিল মোৰ ভাই আছিল তুমি এনেকৈ ভাবি থাকিলেতো ডিম্পলক আৰু ঘূৰাই নোপোৱা প্লিজ মই মিছাতে বুজাবলৈ চেষ্টা কৰোঁ মোৰ মুডটো ভাল নহয় লিভ মি এল'ন
আজিতো পাই গলো। কোনোবা একটা ভাই আছে তাৰ নাম আছিলে ডিম্পল। ডিম্পল, ক'ত আছা তুমি? আমাৰ বছে সকলোবোৰ বেয়া কাম বাদ দিছে। তুমি য'তেই নাথাকা কিয় আমাৰ প্ৰজেক্ট সাইটত আহি যোৱাকে অতি সোনকালে। तो वो लोग है ना? हाँ भाई, यही लोग है। ठीक है, रुको। आने दो क्या? हथियार मत निकालो, रुको। মোক তোমালোকে কিয় মাতিছিলা? मेरा बहुत सारा बुरा काम छोड़ दिया। ये खुशखबरी तो सुनाने के लिए आपको बुलाया। ডিম্পল, তুমি দিয়া কামটো আমাকে দিয়া। তুমি যেনেকৈ বিচাৰা তেনেকৈ কৰিম। কণ্টেক্টটো বাছ দিয়া আমাক। कम से कम एक हक तो दीजिए। आज इतना खुशखबरी है। ये दोनों का चलता था। ठीक है, ठीक है। अभी तो फोन करो। আদিত্য, মোৰ ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তাটোত আহাচোন। সোনকালে আহা। এতিয়াই খাবা? মই তোমাৰ দাদাৰ বন্ধু। আপুনি দাদাক চিনি পায়? চকলেট খাবা? দাদাৰ লগত কথা কবা? हेलो भाइटी, ক'ত আছা তুমি? দাদা মোক চকলেট দিছে। কি? ক'ত ক'ত? ঐ, তোক যদি তোৰ ভাইক লাগে তুই এতিয়াই নদীৰ পাৰত আহ। চোৱা দিত চোৱা, তোমাৰ মোৰ লগত শত্ৰুতা আছে, কিন্তু তোমাৰ লগতহে মোৰ কথা। মোৰ ভাইটিক আৰু তইতো জানই মোৰ হাতত বেছি টাইম নাই। নদীৰ পাৰত যাব লাগেতো, মই কৈ আছো। ঠিক আছে, ৰাজীৱ ভাই, মই প্ৰথমতে ভাইটিক লৈ লওঁ, হা, তাৰপিছত মই তোমাৰ লগত মাতিম, ঠিক আছে? অ'কে।
ভাইটি ক'ত কি কৰিলি ভাইটি চাৰিত হয় লগত ঠিক কৰিব লাগে কথা কিন্তু ভাইটিকে ক'ত তাকে দি দে চাৰিত তই মোক ঠিক কৰা কৰ কিন্তু মোৰ ভাইটিকে দি দে ভাইটিকে তই চিন্তা কৰিব নালাগে তোৰ ভাইটি য'ত থাকিব লগা আছে তাতে আৰু তই ইয়াৰ পৰা চিন্তা যাব নোৱাৰ তই কি মোক অকলে আহ বুলি ভাবি এই চাবি নেকি মোৰ মানুহ এই আহি যোৱা ইয়াক আজি ফিনিছ কৰি দিব লাগে बढ़े उला बुकुते नाचे जीवन है पाहते बढ़े उला बुकुते नाचे जीवन है पाहते মৰমৰ দৰি সাখন খাবতি Hi guys, MK Assamese Mixer চেনেলটোত আমাৰ এই ৰদালি মুভিখন চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্টত আমাক জনাব আৰু ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব और बेल बटन दबा दीजिएगा भूलना मत আৰু আমাৰ এই ৰদালি মুভিখন বিশেষভাৱে বহু কষ্ট কৰি উলিয়াই অনা আমাৰ ডিৰেক্টৰ শ্ৰী মিতুল কলিতাক আপোনালোকৰ মাজত চিনাকি